নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি পুনৰ গ্ৰেড 4ৰ নতুনকৈ পদ মুকলি কৰিছে আৰু এই পদকেইটাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে 8 পাছ হ'লে ইয়াতে আবেদন কৰিব পাৰিব। তো ভিডিঅ'টোত আমি সবিশেষ সকলোখিনি আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এই পদকেইটা হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোকৰাঝাৰৰ ফালৰ পৰা। তো ইয়াতে গ্ৰেড 4ৰ 4টা পদ মুকলি কৰিছে আৰু এই পদকেইটাৰ কাৰণে দৰমহা ৰাখিছে 12,000 পৰা 52,000লৈকে, গ্ৰেড পে 3,900 আৰু কেটেগৰী ৱাইজ পষ্টখিনি ভগাই দিছে। আনৰিজাৰ্ভৰ কাৰণে 3টা, STHৰ কাৰণে এটা, টোটেল 4টা পদ মুকলি কৰিছে। তো এই পদকেইটাৰ কাৰণে আবেদনৰ লাষ্ট ডেটটো ৰাখিছে 21 নৱেম্বৰ 2022, 4:30 আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। তো কোৱালিফিকেশ্যন বিচাৰিছে এই পদকেইটাৰ কাৰণে আপোনালোকে মিনিমাম 8 পাছ হ'লে ইয়াতে আবেদন কৰিব পাৰিব আৰু যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডাৰীতকৈ অধিক পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পদকেইটাত আবেদন কৰিব নোৱাৰে। আৰু বয়সৰ সময়সীমা বিচাৰিছে 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিখিনি ST, SC, OBC, MOBC কেণ্ডিডেট তেওঁলোকৰ কাৰণে এজ ৰিলেক্সেশ্যনো থাকিব। তো ইয়াতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব, লগতে আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ, লগতে 2 কপি ফটো, তো সকলোখিনি আপোনালোকে ছেল্ফ এটেষ্টেড কৰিব লাগিব আৰু আপোনালোকে এটা এনভেলপ ল'ব লাগিব আৰু এনভেলপটোত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ গ্ৰেড 4, তো এনেকুৱা ধৰণে লিখিব লাগিব আৰু আপোনালোকে 21 নৱেম্বৰ 2022ৰ আগত আপোনালোকে জমা দিব লাগিব এই এড্ৰেছটোত। তো যিসকল বন্ধু বান্ধৱী ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেণ্টখন এবাৰ ভালদৰে পঢ়ি চাব। তো ভিডিঅ'টো এইখিনি আছিল আপোনালোকক দিবৰ বাবে ধন্যবাদ।